যিকোনো মানুহক ধনী কৰি তোলে এই তিনিটা বস্তুৱে। শ্ৰীকৃষ্ণই গীতাত দিছিল ইয়াৰ উত্তৰ। শ্ৰীকৃষ্ণৰ অমৃতবাণী। গীতা আচলতে কৃষ্ণ আৰু অৰ্জুন এই দুই বন্ধুৰ মাজত হোৱা কথা বতৰা। মহাভাৰতত কুৰুক্ষেত্ৰৰ মহাৰণ আৰম্ভ হোৱাৰ আগতেই অৰ্জুনে নিজৰ আত্মীয়ৰ বিৰুদ্ধে যুঁজিব নোৱাৰাৰ কথা উল্লেখ কৰিছিল। তেতিয়া শ্ৰীকৃষ্ণই তেওঁক জীৱনৰ সাৰমৰ্ম বুজাই কৰ্তব্য আৰু দায়িত্বৰ বিষয়ে ক'লে। কোৱা হয় যে জীৱনৰ সকলো সমস্যাৰ সমাধান শ্ৰীমদ ভাগৱত গীতাত পোৱা যায়। যদি আমি জীৱনত গীতাৰ কথা সঠিকভাৱে পালন কৰোঁ তেন্তে আমি সকলো সফলতা স্পৰ্শ কৰিব পাৰোঁ। কেনেকৈ জীৱনটো সঠিকভাৱে জীয়াই থাকিব সেইবাবেই শ্ৰীকৃষ্ণই গীতাত কৈছে। ভগৱান বিষ্ণুৰ 10টা অৱতাৰৰ ভিতৰত অন্যতম কৃষ্ণই ধৰ্ম, কৰ্ম আৰু প্ৰেমৰ শিক্ষা দিছিল। গীতাৰ উপদেশ আমাৰ জীৱনকালত আৰু মৃত্যুৰ পিছতো উপযোগী। গীতা হৈছে জীৱনৰ এক সম্পূৰ্ণ দৰ্শন। গীতাত কোৱা হৈছে টকাই নহয়, তিনিটা বস্তুৱে মানুহক সঁচা অৰ্থত ধনী কৰি তোলে। গীতাৰ পৰা কিছু অমূল্য উপদেশ। গীতাত শ্ৰীকৃষ্ণই কৈছে যে অকল টকাৰে কোনেও ধনী হ'ব নোৱাৰে। তেওঁ সঁচাকৈয়ে ধনী যাৰ চিন্তা ভাল, যাৰ আচৰণ মধুৰ আৰু যাৰ মন সুন্দৰ। গীতাত কোৱা হৈছে এনেকৈ দুৰ্বল নহ'ব যে কোনোবাই আপোনাক ভাঙিব পাৰে, বৰঞ্চ ইমান শক্তিশালী হওক যে যদি কোনোবাই আপোনাক ভাঙিবলৈ আহে তেন্তে আপুনি নিজেই টুকুৰা টুকুৰ হৈ পৰিব। শ্ৰীকৃষ্ণই গীতাত কৈছে যে জীৱনত কেতিয়াও দুটা কাম কৰিব নালাগে। প্ৰথম, ভুল মানুহক ভাল পোৱা আৰু দ্বিতীয়তে ভাল মানুহক প্ৰতাৰণা কৰা। গীতাত কোৱা হৈছে কেৱল মানুহক দেখুৱাবলৈ ভাল নহ'ব। ঈশ্বৰে জানে যে এই মংগল আপোনাৰ ভিতৰৰ পৰাই আহিছে, কেৱল বাহিৰৰ খোলা এটাৰ পৰা নহয়। শ্ৰীকৃষ্ণই গীতাত কৈছে অতি খং উঠিলেও ধৈৰ্য হেৰুৱাব নালাগে। তেতিয়াহে আপুনি নিজেও কমেও 100টা বেয়া দিনৰ পৰা ৰক্ষা কৰিব পাৰিব। গীতাৰ কথা মতে জয় পৰাজয় আমাৰ চিন্তাৰ ওপৰত নিৰ্ভৰ কৰে। ব্যুৰ ৰিপৰ্ট, দি নিউজ আৱাৰ।